হে দোস্ত আজি এটা কাহিনী শুনাম আপোনালোকক মানে মোৰ মাতটো ভাঙি আছে চৰ্দি লাগি আছে এইটো বাদ দিয়ক কালি এই চৰ্দি লাগাক লাগি মই গৈছিলোঁ হাউলিত ৰাস চাব ৰাস চোৱাৰ দুটা ধান্দা আছিল মোৰ এটাটো এখন কম্বল কিনিম আৰু দুই নম্বৰটো ৰাস চাম আৰু গম পাইছে হাউলিৰ ৰাসত তামাম মানুহ এনেকুৱা মানুহ হয় চাওক আৰু এনেকৈ মই কম্বলৰ দোকান বিচাৰি পালোঁ সেইখন কম্বলৰ দোকান আৰু তাত মোৰ এখন কম্বল ভাল লাগিল পইচাও বাৰু মিলামিলিকৈ ধৰিলে কিবা এটা কিন্তু মোৰ লগত কেছ নাছিল আছিল গুগল পে' আৰু জানেই যেতিয়া বহুত বেছি মানুহ হয় ইণ্টাৰনেটে কাম নকৰে মানে জাম হৈ যায় তো মোৰ গুগল পে'টো অন কৰি চেষ্টা কৰিছোঁ পইচা দিব নাই নধৰে কিন্তু মোৰ লগত আছিল এটা নিঞ্জা টেকনিক যিটো টেকনিকৰ দ্বাৰাই ইণ্টাৰনেট নোহোৱাকৈ মই গুগল পে' বা UPI ব্যৱহাৰ কৰি পইচা দিব পাৰোঁ সেই নিঞ্জা টেকনিকটো আজি আপোনালোকক শিকাম যে কেনেকৈ ইণ্টাৰনেট নোহোৱাকৈও আপুনি পইচা পঠাব পাৰে বা বেলেঞ্চ চেক কৰিব পাৰে চব কৰিব পাৰে আনকি ইণ্টাৰনেট নথকা মোবাইলতো আপুনি নকিয়া চুইচ টিপা মোবাইলতো গুগল পে' ব্যৱহাৰ কৰিব পাৰে নিঞ্জা টেকনিকটোৰে তো মই কেনেকৈ কম্বলখন কিনি আনিলোঁ ইণ্টাৰনেট নোহোৱাকৈ গুগল পে' ব্যৱহাৰ কৰি দেখাই আছোঁ এতিয়া বলক আমি ঘৰলৈ আহোঁ তো এই কামটো এটা মেজিকেল নাম্বাৰৰ দ্বাৰাই কৰিব পাৰি *99# কিন্তু এই নাম্বাৰটো সেইটো মোবাইলেৰে ডাইল কৰক বা সেইটো ফোন নাম্বাৰেৰে যিটো ফোন নাম্বাৰত আপোনাৰ UPIটো ছেভ হৈ আছে গুগল পে' হ'ব পাৰে ফোনপে' হ'ব পাৰে এতিয়া মোৰ এইটো মোবাইলত গুগল পে' আছে আৰু গুগল পে'ত মোৰ যিটো নাম্বাৰে ছেভ হৈ আছে সেই নাম্বাৰটোৰে মই জাষ্ট ডাইল কৰিম *#99 কিন্তু ৰ'ব ইয়াৰ এটা কথা আছে আৰু জিঅ'ত এইটো নহয় কিন্তু কাৰণ জিঅ' LTE না যি চিমত LTE নাই যেনেকৈ ভডাফোন হওক তাৰপিছত এয়াৰটেল হওক এইবিলাক চিমত হ'ব জিঅ'ত নহয় তো আপোনাৰ যদি গুগল পে' বা UPI ফোনপে'টো এয়াৰটেল বা ভডাফোন আইডিয়া এইবিলাক বা BSNL এনেকুৱা চিমৰ লগত আছে তেতিয়াই এই টেকনিকটো হ'ব চাওক *99# মাৰি দিলে আপোনাক ফাৰ্ষ্ট সুধিব লেংগুৱেজ তো যোনটো লেংগুৱেজ লাগে ইংলিছে চিলেক্ট কৰক তো 1 মাৰি পিনে এই ওপৰত আছে ৰিপ্লাই বটনটো এইটো মাৰি দিয়াৰ লগে লগে তাৰপিছত আপোনাক আৰু এটা কথা সুধিব যে আপোনাৰ বেংকৰ IFSC কোডটোৰ ফাৰ্ষ্ট 4টা ডিজিট সুধিব তো আপুনি IFSC কোডটো চাই লওক মোৰ বেংকৰ IFSC কোডটো এইটো UTIB তো এইটো মাৰি দিলে হ'ল UTIB তাৰপিছত এইটো হৈ গ'ল আপোনাৰ অ'কে ইয়াত লেখা যাব চাব your UPI পিন ইজ সেট তো এইটো হৈ যোৱাৰ পিছত আপুনি ইণ্টাৰনেট নোহোৱাকৈ গুগল পে' ফোনপে' যাকে পইচা পঠাই যিমান লাখ টকা এটা লিমিট থাকে নেকি মুঠতে UPI কৰিব পাৰিব তো যিহেতু লাভদায়ক এটা বস্তু দেখাব চেষ্টা কৰিলোঁ সেইকাৰণে *99# মাৰি দিয়ক আপুনি ইয়াত আপোনাৰ আহি যাব লিষ্টখন তো ফাৰ্ষ্ট চেণ্ড মানি আপোনাৰ যদি কাৰোবাক পইচা পঠাব ইচ্ছা কৰে ৰিকুৱেষ্ট মানি চেক বেলেঞ্চ মাই প্ৰফাইল পেণ্ডিং এইখিনি তো চেণ্ড মানি ধৰক তো আপুনি ৰিপ্লাই মাৰি পিনে 1 মাৰক 1 মাৰি পিনে ইয়াত এনেকৈ দি দিয়ক দি দিয়া পাছত কাক পইচা পঠাব ইয়াত আহি যাব অপশ্যন এই চাওক চেণ্ড মানি মোবাইল নাম্বাৰত পঠাব UPI আইডিত পঠাব ক'ত পঠাব জিঅ'ত পঠাব আপুনি ইয়াত ৰিপ্লাই মাৰি ধৰক মোবাইল নাম্বাৰত ধৰক পঠাব তো ইয়াত আপুনি মোবাইল নাম্বাৰ তো ইয়াত ৰিপ্লাই মাৰি মোবাইল নাম্বাৰটো মাৰি দিয়ক মোবাইল নাম্বাৰটো মাৰি দি পিনে যিমান টকা পঠাই সিমান টকা লিখি পিনে লাষ্টত আপোনাৰ UPI আইডিটো মাৰিব দিব আইডিটো মাৰি দিলে পইচা গুচি যাব হা এনেকুৱা আৰে মই এতিয়া বেলেঞ্চ চেক কৰি দেখাম চাব আপোনালোকক এইটো আৰু সম্পূৰ্ণ কাটি দিলোঁ একবাৰ সম্পূৰ্ণ কাটি দিলোঁ অ'কে *99# বেলেঞ্চ চেক কৰা চবচে ইজি হয় সেইটো দেখাই দিছোঁ চাব চেক বেলেঞ্চ তো ৰিপ্লাই 3 অ'কে ৰিপ্লাই 3 তো এণ্টাৰ 6 ডিজিট UPI পিন মোৰ পিনটো মাৰিব লাগিব UPI পিনটো এইটো বাৰু আপোনালোকক নেদেখাওঁ মনে মাৰো দিয়ক বেয়া নাপাব অ'কে চ' এনেকৈ আহি যাব আপোনাৰ বেলেঞ্চটো 2 ছেকেণ্ডত চেক কৰিব পাৰিব তো মোক এটা থেংক ইউ কওক ইমান ধুনীয়া টেকনিক শিকোৱাৰ কাৰণে আচলতে বহুতে জানেই কিন্তু যিহেতু এইটো ইউজ কৰোঁ মই আৰু এনেকুৱা ৰাগ হওক কিবা হওক য'ত ইণ্টাৰনেট নাথাকে গাঁও ভূঞে বা কেতিয়াবা ইণ্টাৰনেট পে' শেষ হৈ যায় কেতিয়াবা গুগল পে' কাম নকৰে ফোনপে' কাম নকৰে তেনেকুৱা চিটুৱেশ্যনত এইটো এটা বেষ্ট আইডিয়া আৰু এইটো 100% ছেভ হয় যিহেতু সেই নাম্বাৰটোৰ লগতহে হয় বেলেগ নাম্বাৰৰ লগত এইটো নহয় হা মানে সেইটো এইটো বস্তুটো ছেফ এইটো মানে দিছেই এইটো গভমেণ্টৰ ইয়াৰ ফালৰ পৰা আৰু এই চিষ্টেমটো তো এইটোৱে আছিল ভিডিঅ' আৰু তাৰপিছত মই এনেকৈ কম্বল লৈ পিনে ঘৰত আহিলোঁ ক'তে কম্বলখন অ' মা কম্বল ক'ত